নমস্কাৰ, আজি হৈছে 10 ছেপ্টেম্বৰ। এনি নিউজ 24 সকলো দৰ্শকক লৈ আহিছো এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি। মন্ত্ৰী সাংসদৰ সন্তানৰ বিলাসিতাই নমালে পতন। ৬৯,০০০ কোটিৰ কেলেংকাৰীয়ে কিদৰে বিপদ মাতিলে নেপালৰ চৰকাৰৰ। বিলাসিতাই পতন নমালে এখন চৰকাৰৰ ৬৯,০০০ কোটি টকীয়া কেলেংকাৰীয়ে সাৰসাৰ কৰিলে নেপালক। বিগত 4 বছৰত নেপালত সংঘটিত হৈছিল ৬৯,০০০ কোটি টকীয়া কেলেংকাৰী। ৬৯,০০০ কোটি টকাৰ তিনিটাকৈ কেলেংকাৰীয়ে কঁপাই গৈছিল নেপালত। কোভিডৰ পিছত নেপালত নিবনুৱাৰ হাৰ ২০% অতিক্ৰম কৰিছিল। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে হাহাকাৰ কৰিছিল নেপালৰ জনতাই। মন্ত্ৰী সাংসদৰ সন্তানৰ বিলাসী জীৱন দেখি ক্ষোভত ফাটি পৰিছিল নেপালৰ জনতা। চৰকাৰৰ কেলেংকাৰীৰ বিৰুদ্ধে সুদান গুৰুং নামৰ লোকজনে আৰম্ভ কৰিছিল প্ৰতিবাদ। হামি নেপাল নামেৰে সংগঠন খুলি সুদানে নেপালত সূচনা কৰিছিলে বিপ্লৱৰ। স্কুল ইউনিফৰ্ম পিন্ধি আৰু স্কুল বেগত কিতাপ লৈ প্ৰতিবাদত চামিল হওক, যাতে প্ৰতিবাদ শান্তিপূৰ্ণ প্ৰতিৰোধৰ প্ৰতীক হয়। এনেদৰে ইনষ্টাগ্ৰামত সুদান গুৰুঙে পোষ্ট দি আৰম্ভ কৰিছিল চৰকাৰ বিৰোধী আন্দোলন। ছ'চিয়েল মিডিয়াত নেপোকিচ নামেৰে প্ৰচাৰ অভিযান চলাইছিল সুদানে। ৰাজ্যৰ দুখৰ মাজত কিদৰে মন্ত্ৰীৰ সন্তানে বিলাসী জীৱন কটাই আছে তাকে বুজাইছিল জনতাক। মন্ত্ৰী সাংসদৰ বিলাসী জীৱন আৰু সাধাৰণ জনতাৰ দুখৰ দৃশ্য দেখুওৱা হৈছিল ভিডিঅ'যোগে। প্ৰধানমন্ত্ৰী কেপি অলিৰ পুত্ৰই পিন্ধা কোটি টকীয়া ঘড়ীও দেখুৱাইছিল ভিডিঅ'ত। নেপোকিচৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে নেপাল চৰকাৰে বন্ধ কৰি দিয়ে ছ'চিয়েল মিডিয়া। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম সহ ২৬টাকৈ এপ বন্ধ কৰি দিছিল নেপাল চৰকাৰে। যুৱ প্ৰজন্মৰ কণ্ঠ ৰুধিবলৈ যে ছ'চিয়েল মিডিয়া বন্ধ কৰিছিল সেয়া বুজিবলৈ বেছি পৰ নালাগিছিল। সুদান গুৰুঙৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল নেপালৰ লাখ লাখ জনতা। জনতাৰ উগ্ৰমতিৰ বাবে অৱশেষত দেশ এৰি পলাবলৈ বাধ্য হ'ল নেপালৰ প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰ, APSCত ওলাইছে চাকৰি। মেট্ৰিক উত্তীৰ্ণই কৰক আবেদন। 10ম শ্ৰেণী উত্তীৰ্ণৰ বাবেও APSCয়ে দিছে ভাল খবৰ। APSCয়ে প্ৰকাশ কৰিলে চাকৰিৰ বিজ্ঞাপন। APSCয়ে মুখ্য কাৰ্যালয়ৰ বাবে বিচৰা হৈছে আবেদন। 10 ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ পৰাই কৰাব পাৰিব আবেদন। 9 অক্টোবৰ পৰ্যন্ত প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। প্ৰদান কৰা হ'ব 12,০০০ টকাৰ পৰা 52,০০০ টকাৰ পৰ্যন্ত দৰমহা। থাকিব 3,৯০০ টকা গেট পেকে ধৰি অন্যান্য সুবিধা। 10ম শ্ৰেণী উত্তীৰ্ণৰ বাবে APSCয়ে দিলে ভাল খবৰ। APSCয়ে প্ৰকাশ কৰিলে চাকৰিৰ বিজ্ঞাপন। APSCয়ে মুখ্য কাৰ্যালয়ৰ বাবে বিচৰা হৈছে আবেদন। 10 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰাই কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, সম্পূৰ্ণৰূপে সেনাৰ নিয়ন্ত্ৰণত নেপাল। নেপালৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰভাৱ ভাৰতত। সম্পূৰ্ণৰূপে সেনাৰ নিয়ন্ত্ৰণ নেপাল। নেপালৰ জেল ভাঙি পলায়ন কৰিছে হাজাৰ হাজাৰ কয়দীয়ে। এতিয়ালৈ জেলৰ পৰা পলায়ন কৰিছে 1432টা কয়দীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ গুলীচালনা। প্ৰাণ হেৰুৱাইছে 5জন লোকে। এতিয়ালৈ সন্ধান নাই নেপালৰ মহিলা বিদেশ মন্ত্ৰীৰ। একাংশ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিছিল মন্ত্ৰীগৰাকীক। দেশৰ ভিন্ন প্ৰান্তত লুটপাট, উন্মাদ লোকৰ অস্ত্ৰৰ পৰা সুৰালৈ যিয়ে যি পাইছে লুটি দিছে। নেপালত জাৰি কৰা হৈছে সান্ধ্য আইন। ৰাষ্ট্ৰপতি ভৱন, উচ্চতম ন্যায়ালয়, মিডিয়া হাউচ পৰ্যন্ত জ্বলাই দিছে একাংশই। নেপালৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰভাৱ ভাৰতত। বিহাৰ, উত্তৰ প্ৰদেশৰ বৃহত্তৰ অঞ্চলত হাই এলাৰ্ট জাৰি। সম্পূৰ্ণৰূপে সেনাৰ নিয়ন্ত্ৰণত নেপাল। গড়েমাটি খোৱাৰ পৰা তাইজুল ইছলামৰ ৰিপৰ্ট, এনি নিউজ 24।